সাধুকথাৰ কুকিত আজিৰ সাধু চাৰি বন্ধুৰ কাহিনী। বহু সময়ৰ আগৰ কথা। এখন হাবিত বহুত জীৱ-জন্তু আছিল। তাৰে ভিতৰত চাৰিটা জীৱ-জন্তু একেলগে বসবাস কৰিছিল। চাৰিটা জীৱ-জন্তু হ'ল এটা হৰিণা পহু, এটা নিগনি, এজনী কাউৰী আৰু এটা কাছ। সিহঁত চাৰিওটা ভাল বন্ধু আছিল। বেছিভাগ সময়ে সিহঁত চাৰিও বন্ধুৱে একেলগে খেলি ধূলি দিন কটাইছিল। চাৰিও বন্ধুৱে কিবা খোৱা বস্তু পালেও একেলগে ভগাই খাইছিল। হঠাৎ এদিন সিহঁত থকা ঠাইত এজন চিকাৰী চিকাৰ কৰিবলৈ আহি আছিল। হৰিণাটোৱে বন্ধুকেইজনক ক'লে, বন্ধু, সৌৱা চোৱা, চিকাৰী আহিছে, আমি সকলো লুকাই যাব লাগিব। বোলা বোলা, পলম নকৰিবা। হৰিণাৰ কথা শুনি চাৰিওজন বন্ধু পলাবলৈ ধৰিলে। হৰিণাটো এজোপা ডাঙৰ গছৰ আঁৰত লুকাই গ'ল আৰু কাউৰীজনী আকাশৰ ওপৰলৈ উৰি গ'ল আৰু নিগনিটো এটা গাঁতৰ ভিতৰত সোমাই গ'ল। কিন্তু কাছটো বহুত লাহে লাহে যোৱাৰ বাবে আন বন্ধুৰ দৰে বেগাই পলাব নোৱাৰা হ'ল। তেনে সময়তে চিকাৰীজনে কাছটোক বন্দী কৰি দিলে। চিকাৰীজনে যদিও হৰিণাটোক ধৰিবলৈ অসমৰ্থ হ'ল, কিন্তু কাছক ধৰিব পৰাৰ কাৰণে খুব আনন্দিত হ'ল। চিকাৰীজনে কাছক ধৰি লৈ যোৱাৰ দেখি হৰিণা, নিগনি আৰু কাউৰীৰ মনত বৰ বেজাৰ লাগিল আৰু তিনিওজনে ভাবিবলৈ ধৰিলে যে কাছটোক আমি কেনেকৈ বচাম। সিহঁত তিনিওজনে ভাবি ভাবি এটা উপায় উলিয়ালে। কথামতেই কাম। কাউৰীয়ে যিমান পাৰে সিমান ওপৰলৈ উৰি গৈ চিকাৰীনো ক'ত আছে বিচাৰিবলৈ ধৰিলে। তাৰ পাছত হৰিণাই চিকাৰী থকা ঠাইৰ পৰা অলপ দূৰৈত গৈ চিকাৰীয়ে নেদেখাকৈ মাটিত শুই পৰিল আৰু মৃত্যু হোৱাৰ দৰে অভিনয় কৰিবলৈ ধৰিলে। অলপ সময়ৰ পাছতেই যেতিয়া চিকাৰীজনে হৰিণাটোৰ মাটিত পৰি থকা দেখা পালে, তেতিয়া চিকাৰীজনে মনতে ভাবিলে, হৰিণাটোৰ নিশ্চয় মৃত্যু হৈছে। আজি বৰ সুখৰ দিন। চিকাৰীজনে হৰিণাটো মৰিল বুলি ভাবি মনতে বৰ আনন্দ পালে। তেতিয়া তেওঁ কাছটোক কঢ়িয়াই নিয়া মোনাটো দলিয়াই দিলে আৰু হৰিণাৰ ফালে ঢাপলি মেলিলে। চিকাৰীজনে কাছ থকা মোনাটো পেলাই দিয়াৰ লগে লগেই নিগনি গাঁতৰ পৰা ওলাই আহি কাছটোৰ ওচৰলৈ দৌৰি আহিল। নিগনিয়ে তাৰ চোকা দাঁতেৰে মোনাটোৰ কুটিবলৈ ধৰিলে আৰু লগে লগে কাছটো মোনাটোৰ পৰা মুকলি হৈ গ'ল। নিগনিয়ে যে কাছ থকা মোনাটো কুটিব ধৰিছে সেই কথা কিন্তু চিকাৰীজনে গমেই পোৱা নাছিলে আৰু চিকাৰীজন হৰিণাটোৰ ফালে গৈ থাকিল। চিকাৰীজন হৰিণাৰ ওচৰ পোৱাৰ লগে লগেই হৰিণা উঠি অৰণ্যৰ ফালে ঢাপলি মেলিলে। ঘটনাটো দেখি চিকাৰীজনে আচৰিত হ'ল। মুখৰ আগত হৰিণাক পায়ো ধৰিব নোৱাৰাত চিকাৰীজন হতাশ হৈ পৰিল আৰু চিকাৰীজনে দুখ মনে কাছটো থকা মোনাটোৰ ওচৰলৈ উভতি গ'ল। কিন্তু তেওঁ গৈ দেখে যে কাছটো থকা মোনাটো খোলা আছে আৰু কাছটো তাত নাই। চিকাৰীজনৰ মনৰ বৰ বেজাৰ লাগিল আৰু দুখ মনেৰে ঘৰলৈ উভতি গ'ল আৰু সেইদিনাৰ পৰাই চাৰিও বন্ধু সুখেৰে দিন কটাবলৈ ধৰিলে। গতিকে আমি সাধুটোৰ পৰা বুজিলো যে বেছি লোভ কৰিলে হাতত থকা বস্তু হেৰুৱাব লগা হয়।